আৰু হিমাংশু প্ৰসাদ দাস ডাঙৰীয়াই XYZৰ ক্ষেত্ৰত এনেকুৱা বিষয়বস্তু এটা বাছনি কৰিলে যিটো বিষয়বস্তুৱে সঁচাই অসমীয়া বোলছবিত এটা মাইলৰ খুঁটি হিচাপে থিয় হৈ থাকিব। মই একেবাৰে আশাবাদী অসমৰ ৰাইজে মোক আশীৰ্বাদ কৰিব। একেবাৰে সৰু পৰিয়ালৰ পৰা মই ওলাই অহা ল'ৰা, গতিকে মই একেবাৰে আত্মবিশ্বাস মোৰ আছে। অসমৰ প্ৰতিটো স্তৰৰ মানুহে মোক একেবাৰে আশীৰ্বাদ দিব। আমি সকলোৱে যাম ছবিখন চাবলৈ, ছবিগৃহলৈ। নামটো আপুনি পুনৰ এবাৰ জনাই দিয়ক। XYZ নামটোৰ আৰু কিবা মানে বিশেষ ৰহস্য আছে নেকি? XYZ চাবলৈ আহক, আপোনালোকে ৰহস্য বুজি পাব। XYZ কি বুজাব বিচাৰিছে, বাস্তৱিক ক্ষেত্ৰত XYZৰ প্ৰভাৱ কি, আপোনালোকে সুন্দৰভাৱে বুজি পাব। নমস্কাৰ। চুপা চুপি চিনেমা হলত চলি থকাৰ মাজতে অসমীয়া ছবি প্ৰেমী ৰাইজৰ বাবে পুনৰ এটি ভাল খবৰ আহি পৰিছে। কিন্তু পুনৰ এখন অসমীয়া ছবি অতি শীঘ্ৰে শুভমুক্তি লাভ কৰিবলৈ গৈ আছে। আৰু এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছে শুৱালকুছিৰ সুসন্তান তথা বিশিষ্ট সমাজসেৱক হেমন্ত কলিতা দাদা উপস্থিত আছে। আৰু দাদাৰ প্ৰযোজনাত এখন চিনেমা শুভমুক্তি লাভ কৰিবলৈ গৈ আছে। তো পোনপ্ৰথমে আপোনাক আন্তৰিক অভিনন্দন জনালোঁ। মই পোনপ্ৰথমে চুপা চুপিৰ প্ৰযোজক গোষ্ঠীক মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যিহেতু প্ৰতিটো ছবিগৃহতে চুপা চুপি বৰ্তমান বোলছবিখন, অসমীয়া বোলছবিখন মানে চলি আছে। আৰু লগতে অসমৰ ৰাইজক মই অনুৰোধ জনাম যে চুপা চুপি বোলছবিখনো চাওক আৰু প্ৰযোজক গোষ্ঠীক এটা প্ৰেৰণা যোগাওক। কথাটো হৈছে আমাৰ শুৱালকুছি আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চল আপোনালোকে জানে যে চিয়াটি আমি ৰিডম ক্ৰিয়েশ্যনৰ বেনাৰত আমি পোনপ্ৰথমৰ বাবে অসমীয়া বোলছবি এখন তৈয়াৰ কৰিবলৈ গৈ আছোঁ। আৰু ৰিলিজ হ'ব আমাৰ 24 জুলাই অহা মাহৰ 24 জুলাইত আমি চিনেমাখন ৰিলিজ কৰিম। আৰু চিনেমাখনৰ মানে যিটো আধাৰ, সেই আধাৰটো সম্পূৰ্ণ বাস্তৱিক। গতিকে চিনেমাখনৰ ছবিগৃহলৈ অহাৰ কাৰণে বা ৰাইজক ছবিগৃহলৈ অহাৰ কাৰণে আজি মই এই চেনেলৰ জৰিয়তে অনুৰোধ জনাইছোঁ। আৰু ছবিখন চাই অত্যন্ত মানুহে ভাল পাব, এণ্টাৰটেইনমেণ্ট পাব। কাৰণ কিয় কে খ্যাত আমাৰ সিদ্ধাৰ্থ শৰ্মা, ভৱেশ বৰুৱা, পল্লৱী ফুকন, চাংকু নিৰঞ্জন দাস, হিমাংশু প্ৰসাদ দাস ডাঙৰীয়াৰ নিজে ডিৰেকশ্যন কৰিছে আৰু অভিনয় কৰিছে প্ৰণামী বৰা, হিমাংশু প্ৰসাদ দাসৰ ৱাইফ প্ৰণামী বৰাই অভিনয় কৰিছে। গতিকে সংগীত আছে আমাৰ চন্দন দাস। গতিকে অত্যন্ত ভাল পাব। এখন ব্যতিক্ৰমধৰ্মী অসমীয়া বোলছবি হিচাপে এইখন পৰিগণিত হ'ব বুলি মই কিন্তু আশাবাদী। নিশ্চিতভাৱে আপুনি শুৱালকুছিৰ এগৰাকী সন্তান হিচাপে প্ৰথমবাৰ এনেধৰণৰ এটি পদক্ষেপ আপুনি ল'বলৈ গৈ আছে। তো আপুনি প্ৰযোজক হিচাপে এই সাহটো আপুনি বা অনুপ্ৰেৰণা ক'ৰ পৰা লাভ কৰিলে? আৰম্ভণি আচলতে মই এজন নাট্যকৰ্মীও হয়। আগতে মই বিভিন্ন ধৰণৰ নাটক চৰ্চা কৰিছোঁ। গতিকে মোৰ যিহেতু তেজত এই সাংস্কৃতিক হেৰিটো আছে, গতিকে মোৰ এটা সাহস, এটা মোৰ তেজৰ পৰাই হয়তো সৃষ্টি হৈছে যে মই সাংস্কৃতিক জগতখনক যদি অকণমান হ'লেও অৰিহণা যোগাব পাৰোঁ, অসমীয়া জাতিটোৰ কাৰণে যদি অকণমান সাংস্কৃতিক ক্ষেত্ৰখনৰ জৰিয়তে যদি কিবা কৰিব পাৰোঁ, তেতিয়াহ'লে মোৰ হয়তো জীৱন ধৰা এটা সাৰ্থক হ'ব। গতিকে মই তেনেকুৱা এটা চিন্তা চৰ্চা লৈ আগবাঢ়িছোঁ। আৰম্ভণিতে অকণমান কষ্ট হৈছিল, যেতিয়া শ্বুটিং অৱস্থাত মই আচলতে জনা নাছিলোঁ। প্ৰিলিমিনাৰী সময়খিনিত মই অকণমান কষ্ট পাইছিলোঁ। কিন্তু এতিয়া মই এটা অনুমান কৰিছোঁ, যেতিয়া বস্তুখন পূৰ্ণাংগ এটা ৰূপ এটা পাইছে, পাওঁতে মোৰ এটা সন্তুষ্টি, এটা আত্মসন্তুষ্টি এটা আহি পৰিছে যে মই 24 জুলাইত এইখন অসমীয়া বোলছবি মই সুন্দৰভাৱে ৰিলিজ কৰিব পাৰিম অসমৰ প্ৰতিটো ছবিগৃহতে। হয় দাদা, অভিনন্দন পুনৰ এবাৰ জনাইছোঁ। কিন্তু আৰু এটি কথা আমি জানিবলৈ বিচাৰিছোঁ, দাদা ছবি এখনত কিমান টকা পইচা আপুনি খৰচা কৰিছে সেইটো বৰ বেছি এটা গুৰুত্বপূৰ্ণ বিষয় নহয়, কিন্তু পৰিচালনা কোনে কৰিব সেইটো বহুতেই গুৰুত্বপূৰ্ণ বিষয়। আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে জনপ্ৰিয় পৰিচালক হিমাংশু প্ৰসাদ দাসে এই ছবিখন পৰিচালনা কৰিব, লগতে দাদা কে খ্যাত জনপ্ৰিয় অভিনেতাই অভিনয় কৰিব। তো ইয়াৰ উপৰি আমাৰ গাঁৱৰ নৱপ্ৰজন্মই সুবিধা পাইছে নেকি তেনেধৰণৰ? কি নৱপ্ৰজন্মক সুবিধা দিয়াৰ কাৰণে সদায় মোৰ এটা চেষ্টা থাকিব। আৰু চেষ্টা অলৰেডি মই কৰিয়ে আছোঁ বিভিন্ন দিশত আমাৰ নৱপ্ৰজন্মক আগুৱাই নিয়াৰ কাৰণে। কথাটো হৈছে হিমাংশু প্ৰসাদ দাস এক ব্যতিক্ৰমী নাট্যকৰ্মী। নিশ্চয় অসমৰ কাৰণে এটা হিমাংশু প্ৰসাদ দাস সঁচাই ব্যতিক্ৰমী নাট্যকৰ্মী। আৰু মোৰ যিটো সাহস যে হিমাংশু প্ৰসাদ দাস মোৰ লগত আছে, গতিকে মই এটা মানে এক্সট্ৰা সাহস এটা মই পাইছোঁ। লগতে নাটক বা চিনেমাৰ বিষয়বস্তুৰ ওপৰত সদায়
নাটকখন আদৰি ল'ব নে নল'ব এইটো বিষয়বস্তুৰ ওপৰত নিৰ্ভৰ কৰে আৰু হিমাংশু প্ৰসাদ দাস ডাঙৰীয়াই XYZৰ ক্ষেত্ৰত এনেকুৱা বিষয়বস্তু এটা বাছনি কৰিলে যিটো বিষয়বস্তুৱে সঁচাই অসমীয়া বোলছবিত এটা মাইলৰ খুঁটি হিচাপে থিয় হৈ থাকিব। মই একেবাৰে আশাবাদী অসমৰ ৰাইজে মোক আশীৰ্বাদ কৰিব। একেবাৰে সৰু পৰিয়ালৰ পৰা মই ওলাই অহা ল'ৰা, গতিকে মই একেবাৰে আত্মবিশ্বাস মোৰ আছে অসমৰ প্ৰতিটো স্তৰৰ মানুহে মোক একেবাৰে আশীৰ্বাদ দিব। নিশ্চিতভাৱে। দাদা সংগীতত কোন আছে অলপ কৈ দিয়ক। সংগীতত মোৰ এই চন্দন দাসে সংগীত কৰিছে আৰু অৰুন্ধতী আমাৰ ভানুপ্ৰিয়াই গান গাইছে, কুমাৰ ভৱেশে গান গাইছে, ভাস্কৰ অশ্বলে গান গাইছে। গতিকে আমি 4-5টা গান লৈ আমাৰ বোলছবিখন আমি তৈয়াৰ কৰিছোঁ আৰু গোটেইকেইটা মানে গানে এটা সুন্দৰ হৈছে। আমি পৰ্যায়ক্ৰমে সেই গানবোৰ আমি ৰিলিজ দিম। গতিকে আৰু অহা 16 তাৰিখে আমি পোষ্টাৰ ৰিলিজ কৰিম। শ্ৰদ্ধাঞ্জলি কাননত আমি অহা 16 তাৰিখে পোষ্টাৰ ৰিলিজ কৰিম আৰু মানে সময় হৈছে আবেলি 5 বজাত। শ্বুটিং সমাপ্ত হৈছে আপোনালোকৰ? শ্বুটিং সমাপ্ত হৈছে, ডাবিং সমাপ্ত হৈছে, মানে আমাৰ মিউজিক সমাপ্ত হৈছে। এতিয়া চেন্সৰ বৰ্ডত যাব। চেন্সৰ বৰ্ডৰ পৰা আমাৰ সুন্দৰভাৱে ওলাই আহিব আৰু আমি 24 জুলাইত আমি আশাবাদী যে 24 জুলাইত আমি এইখন চিনেমা আমি ৰিলিজ কৰিব পাৰিম। সমগ্ৰ অসমতে শুভমুক্তি লাভ কৰিব? সমগ্ৰ অসমতে শুভমুক্তি হ'ব 24 জুলাইত। দাদা আৰু এটা শেষত আমি কথা জানিব বিচাৰিম, যিহেতু আপুনি এগৰাকী শুৱালকুছিৰ সুযোগ্য সন্তান, তো সেই গতিকে শুৱালকুছিৰ বায়ু পানী মাটি বা জনজীৱনৰ লগত জড়িত তেনেধৰণৰ কিবা প্ৰভাৱ আমি চিনেমাখনত দেখিবলৈ পাম নেকি? স্বাভাৱিক, আমাৰ লোকেশ্যন আমাৰ শুৱালকুছি আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চলতো আমি কৰিছোঁ। লগতে অসমৰ বিভিন্ন জেগাত আমি চিনেমাখনৰ শ্বুটিং কৰিছোঁ। বিভিন্ন জেগাৰ পৰিৱেশ আমি বিভিন্ন জেগাৰ যিটো মানে প্ৰাকৃতিক সৌন্দৰ্য, সেই সৌন্দৰ্যবোৰ আমি চিনেমাৰ জৰিয়তে প্ৰকাশ কৰিব বিচাৰিছোঁ। সঁচাই এইটো এটা আমাৰ মানে এটা ইতিবাচক দিশ বুলিয়ে মই কৈছোঁ, কাৰণ বিভিন্ন ঠাইত আমি লোকেশ্যন ক্ৰিয়েট কৰি লৈছোঁ যাতে এইখন গাঁৱকো জানি লওক। অসমৰ ইমান ভিতৰুৱা জেগা এটাত আমি কৰিছোঁ, এই ভিতৰুৱা জেগাখনো ওলাই আহক, অসমৰ প্ৰেক্ষাপটত জিলিকি পৰক, স্ক্ৰীণত জিলিকি পৰক, তেনেকুৱা আমি কিন্তু প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। নিশ্চিতভাৱে আমি 16 জুলাই ক'লে ন শুভমুক্তি? নহয়, 24 জুলাই আৰু 16 জুনত আমাৰ পোষ্টাৰ মুকলি হ'ব আৰু 24 জুলাইত আপোনাৰ শুভমুক্তি লাভ কৰিব। আমি সকলোৱে যাম ছবিখন চাবলৈ, ছবিগৃহলৈ। নামটো আপুনি পুনৰ এবাৰ জনাই দিয়ক। XYZ নামটোৰ আৰু কিবা মানে বিশেষ ৰহস্য আছে নেকি? XYZ চাবলৈ আহক, আপোনালোকে ৰহস্য বুজি পাব। XYZ কি বুজাব বিচাৰিছে, বাস্তৱিক ক্ষেত্ৰত XYZৰ প্ৰভাৱ কি, আপোনালোকে সুন্দৰভাৱে বুজি পাব। নিশ্চিতভাৱে। অশেষ ধন্যবাদ জনাব।